हेलो फ्रेंड्स, आज आपको এটা আনবক্সিং কৰিব ওলাইছো। এইটো ফ্লিপকাৰ্টৰ পৰা মই জাস্ট আনিছো মাত্ৰ, এতিয়া পাইছো মাত্ৰ। আৰু এইটো হৈছে দাড়ি কাটা এটা মিচিং হয়, যিটো সকলোৰ বাবে দৰকাৰী হয়। এইটো প্ৰাইচ হৈছে 635। এইটো মই 15 আগষ্টত চেলত পাইছিলো আৰু এতিয়া চাগৈ ইয়াৰ দামটো অলপ বাঢ়িছে। আপুনি চেক কৰি চাব, ডিছক্ৰিপশ্যনত আৰু ইয়াৰ লিংকটো দিয়া আছে। তো বলক ইয়াৰ ফ্ৰেণ্ডছ এইটো আনবক্সিং কৰোঁ। ফ্ৰেণ্ডছ চাওক, এইটো হৈছে এইটো বাহা ইয়াৰ। এইটো চিস্কা কোম্পানী আল্ট্ৰা ট্ৰিম হয়। দাড়ি খুৰা প্লাছ আপুনি ইয়াতে আপোনাৰ চুলিও কাটিব পাৰে। কিন্তু দাড়ি বেছি ভাল হয়। এইটো আৰু ফ্ৰেণ্ডছ এইখন হৈছে ৱাৰেণ্টি কাৰ্ড 1 ইয়াৰৰ। এইটো 1 ইয়াৰৰ ৱাৰেণ্টি কাৰ্ড হয় এইখন ৱাৰেণ্টি কাৰ্ড। আৰু হৈছে এইটো হৈছে ফ্ৰেণ্ডছ গেজেটটো, দাড়ি খোৱা মেচিনটো। আৰু লগত এটা বেগ দিছে ফ্ৰেণ্ডছ, এইটো ক'ৰবাত কেৰি কৰি লৈ যাবৰ কাৰণে। আৰু যোনে জাৰ্ণি কৰে তেওঁলোকৰ বাবে বহুত দৰকাৰী হয়, যোনে জাৰ্ণি কৰে, কাৰণ কেতিয়া লাগি যায় কোনো ঠিক নাই। চ' ফ্ৰেণ্ডছ এইটো আপুনি আৰামছে কেৰি কৰিব পাৰে। আৰু এইখন হৈছে আপোনাৰ মেনুৱেল কাৰ্ড, কেনেকৈ ইউজ কৰিব লাগে, এইখন মেনুৱেল হয়। আৰু ফ্ৰেণ্ডছ এইখন দেখিছে, এইখন ইয়াতো এখন কাৰ্ড আছে, এইখন 1 ইয়াৰ লিখা আছে ৱাৰেণ্টি। এইখন হয় ফ্ৰেণ্ডছ, এইটো 2 ইয়াৰৰ হয় ৱাৰেণ্টি। এইটো মিচিঙৰ, খালি এইটো অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এনেই 1 ইয়াৰ হয়, যদি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰে তেতিয়া 2 ইয়াৰ্ছ পাব এইটো কিবা। ঠিক আছে ফ্ৰেণ্ডছ। আৰু এইটো হৈছে ডিভাইচটো, এইটো হৈছে গেজেট। বলক এইটো অন কৰি দেখাওঁ। আপুনি নিশ্চয় শব্দ পাই আছে। ঠিক আছে ফ্ৰেণ্ডছ, এইটো চুইচ দবালে মানে বস্তুটো অলপমান কিমানখিনি কাটিব, মানে কিমান চাইজত ৰাখিব এইটো দেখায়। হয়, এডজাষ্ট হয়। আৰু ইয়াৰ লগত আপোনাৰ এটা বস্তু দেখাব পাহৰি আছোঁ মই, এইটো চাৰ্জাৰ হয় ইয়াৰ। এইটো দেখিছে চিস্কাৰ, এইটো চাৰ্জাৰ আপুনি এইটো দিলে। আৰু এইটো আপোনাৰ ধুনীয়াকৈ লিখা আছে 45 মিনিট চলিব আৰু 8 ঘণ্টা চাৰ্জ দিব লাগে। এইটো হৈছে ইয়াৰ চাৰ্জাৰ। আপুনি মই এইটো তল ডিছক্ৰিপশ্যনত দি দিম, ইয়াৰ লিংকটো আপুনি তাৰ পৰা যাই ধুনীয়াকৈ পঢ়ি চাব পাৰিব কি আছে। মই বাৰু এতিয়া বিশেষকৈ একো নাজানো এইটো বৰ্তমান। ঠিক আছে ফ্ৰেণ্ডছ, ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে, আপোনাৰ মূল্যৱান সময়খিনি দিয়াৰ বাবে।